সাবস্ক্ৰাইব কৰক নীলোৎপল চলিহা এই ইউটিউব চেনেলটি আৰু নতুন নতুন ভিডিঅ'সমূহ চাবৰ কাৰণে এই বেল আইকনটো ক্লিক কৰক থেংক ইউ নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নীলোৎপল চলিহালৈ আৰু দেখি হয়তো গমেই পাইছে আজি মোৰ অতিথি হৈছে জনপ্ৰিয় কণ্ঠশিল্পী ভিগু গাইছক স্বাগতম জনাইছোঁ নমস্কাৰ মই কেইটামান প্ৰশ্ন আপোনালৈ লৈ আহিছোঁ মই বিভিন্ন শিল্পীৰ ওচৰলৈ গৈছোঁ তেওঁলোকৰ মনৰ কথা জানিবলৈ চেষ্টা কৰিছোঁ দৰ্শকসকলে জানিব বিচাৰে আপোনালোকক পাই থাকে কিন্তু দৰ্শকসকলে তেনেকৈ নাপায় বিভিন্ন কথা জানিব নোৱাৰে মোৰ ইউটিউব চেনেলৰ যোগেদি মই চেষ্টা কৰিছোঁ মই 4টা গান লৈ আহিছোঁ মোৰ ভাল লগা সেই 4টা গান মোৰ গান আপোনাৰ গান আপুনি বহু গান গাইছে বহু গান জনপ্ৰিয় হৈছে ৰাইজে আঁকোৱালি লৈছে তাৰ ভিতৰত মোৰ 4টা গান বিশেষকৈ ভাল লাগে আৰু সেই 4টা গানৰ কথা শ্বুটিঙৰ সময়ত হওক বা কেনেকৈ সৃষ্টি হ'ল মোৰ আগত মানে মোক ক'ব লাগে এটা প্ৰথম গানটো হৈছে আপোনাৰ আকাশী তৰা সৃষ্টি কেনেকৈ হ'ল আকাশী তৰা প্ৰথম কথা আকাশী তৰা লিখিছিলে মাধৱ ৰঞ্জন লিখা আৰু কম্পজিশ্যন মাধৱ ৰঞ্জন ডাঙৰীয়াই লিখিছিলে আৰু আকাশী তৰা গীতটি মই শুনিছিলোঁ 2017 নৱেম্বৰ মানৰে কথা সেইটো সময়ত ৰিদীপ ৰংকিত মোৰ বন্ধু আৰু মাধৱ ৰঞ্জন ডাঙৰীয়াই মোলৈ গান দিবলৈ আহিছিলে তেখেতসকলে একচুৱেলি মোলৈ গান দিবলৈ হোৱা নাই একচুৱেলি গুৱাহাটীত আহিছিলে তো তেতিয়া মই ৰিদীপক পালোঁ ফোনত যে মই ক'লোঁ মোক গান লাগে ফৰ্চুনেটলি ৰিদীপে কম্প'জ কৰা মোৰ গীতটি মই এই বছৰ যোৱা বছৰ নকৰিলোঁ এই বছৰ কৰিম বাট মাধৱ দাই মোক লগ কৰিবলৈ আহিছিলে বাট মাধৱ দাই মই যে ক'লোঁ আপোনাৰ তাত কিবা আছে নেকি গান তেনেকুৱা তেতিয়া সোধোতে মাধৱ দাই গীতটি গাই শুনালে আৰু মোৰ ইমান ভাল লাগিলে গীতটিৰ নাম আছিলে অনামিকা তুমি সঁচাই ধুনীয়া এনেকুৱা ধৰণৰ গান আছিলে কিন্তু সেইটো আকাশী তৰা কৰি পেলালোঁ যিহেতু মই ল'লোঁ আৰু মোৰ এটা ছিৰিজ যায় চ' আকাশী তৰা ডিফাৰেণ্ট আছিলে গানটো অকণমান মই যিখিনি গান সচৰাচৰ গাইছিলোঁ পেপি নম্বৰ্ছ তাতকৈ অকণমান ডিফাৰেণ্ট হয় আৰু অসীম গগৈ আছিল মোৰ কোৰিঅ'গ্ৰাফাৰ আৰু অসীম দাৰ লগত আমি আলোচনা কৰি প্ৰত্যেকটো গীতে আমি যিকেইটা গান কৰিছোঁ আজিলৈকে অসীম দাই মোৰ যিকেইটা গান কৰিছে প্ৰত্যেকটো মাইল্ড ৰাণী কৰিছে দুচকুৰ কাজল কৰিছে নৈ কৰিছে আৰু লাষ্টলি আকাশী তৰা কৰিছে যিকেইটা গান কৰিছে প্ৰত্যেকটো গীততেই অসীম দাই কিবা এটা নতুনত্ব ফুটাই তোলে ভাল লগা বিষয় আৰু সেই নতুনত্ব বিচাৰিয়ে আমি প্ৰথমে বিচাৰিছিলোঁ অভিনেত্ৰী যে অভিনেত্ৰী কোন হ'ব সচৰাচৰ যিবোৰ গীতত আমি দেখি থাকোঁ প্ৰত্যেকগৰাকী মোৰ ভাল বান্ধৱী অনন্যাও ভাল বান্ধৱী অমৃতাও ভাল বান্ধৱী আৰু যিকেইজনে কাম কৰি আছে প্ৰত্যেকৰে লগত মোৰ এটা সুসম্পৰ্ক আছে ভাল সম্পৰ্ক আছে তো তেতিয়া কি হয় কথাটো আচলতে আমি যদি কিবা এটা ডিফাৰেণ্ট কৰিবলৈ বিচাৰিছোঁ তেতিয়াহ'লে প্ৰত্যেকটো বস্তু নতুন হ'ব লাগিব তেতিয়াহে মানুহে সেইটো ডিফাৰেণ্ট বুলি একচেপ্ট কৰিব তো তেতিয়া মই ভাবিলোঁ অসীম দাক যে আমি এই গানটোত আইমি বাক লওঁ বুলি কোৱাৰ আগত মোক হেৰিয়ে জনালে অসীম দাই জনালে যে আইমিয়ে তোৰ যিদিনাখন গান শ্বুটিং আছে তাৰ এদিন আগত মন্টুৰ বগী ছোৱালী গীতটি কৰিব মোক সেইটো আকৌ হৈ যাব একে তাতকৈ পিছত আকৌ তেখেতৰ ফাইনেল হৈছে নীলৰ চেনী মাই গীতটি গতিকে মই ভাবিলোঁ কি নাই তেতিয়াহ'লেতো আল্টিমেটলি গোটেইখিনি বছৰকে একেই থাকিব তো মই ভাবিলোঁ কি তেতিয়াহ'লে আইমি বাক এইবাৰ এই গানটোৰ কাৰণে আমি কাজ নকৰোঁ এইটো আমাৰেই দুৰ্ভাগ্য একচুৱেলি আমি দেৰিকৈ কৰিলোঁ সেইকাৰণে চব গান একেলগে ট্ৰাফিক হৈ গ'ল আৰু ইনফেক্ট আশ্চৰ্যৰ সেই ইংলিছ বাইদেউ গোটেইখিনি গীতত মানে তেখেত আছে গতিকে মানে এঘামীয়া হৈ যাব সেইকাৰণে মই নকৰিলোঁ তাৰপিছত 2 দিন গ'ল 3 দিন গ'ল নেপালোঁ বৰষা বাক কণ্টেক্ট কৰিছিলোঁ বৰষা বাও নহ'ল লাষ্টলি আমি পাই গ'লোঁ ৰিম্পী বাক তো তাৰপিছত যেতিয়া মোক অসীম দাই ফোন কৰিছে ভৃগু ভাল খবৰ এটা আছে যে ৰিম্পী পাই গ'ল মোক আৰে ডেটছ ছ' গুড আমিতো ভাবাই নাই তেখেত বম্বেত থাকে আৰু কেতিয়া মানে আহি কৰিব এনেকুৱা ভবা নাই লাকিলি তেখেত ঘৰলৈ আহিছিল শ্বুটটো হৈ গ'ল তো শ্বুটটো এনেকুৱা হৈছে এতিয়া ধৰি লওক মই অসমত যিকেইটা গান কৰি থাকোঁ চ' মোৰ লগৰ হৈ যায় মোতকৈ ডাঙৰ ইন দ্য চেন্স মানে বয়সত তেনেকুৱা এক্ট্ৰেছৰ লগত মই কাম কৰা নাই তো কি হ'ল যেতিয়াই স্পটত পাইছোঁ আই ৱাজ ছ' নাৰ্ভাছ খুব নাৰ্ভাছ আছিলোঁ সেইটো সময়ত এণ্ড ৰিম্পী বাক প্ৰথমবাৰৰ কাৰণে মই দেখা পাইছোঁ মানে লাইভলি তো এনেকুৱা হ'ল কথাটো যে মই পাৰা বস্তুটো নোৱাৰা হৈ আছোঁ তো ৰিম্পীয়ে পিছত কমফৰ্টেবল কৰালে মোক নিজে কমফৰ্টেবল কৰাকৈ যে একো নাই ভালকৈ কৰা তাৰপিছত মই নিজে ভাবিছোঁ ইমানখিনি কাম কৰিছোঁ তাৰপিছত নাৰ্ভাছ হ'বলগীয়া বিষয় নাই কিন্তু মই তেতিয়া ভাবিলোঁ যে যেতিয়া ৰেচপেক্ট থাকে এজন মানুহৰ প্ৰতি সেই মানুহজনক হয়তো ফ্ৰণ্টত পালে এনেকুৱা নাৰ্ভাছনেছ এটা অহাটো এইটো স্বাভাৱিক আৰু সেইটোৱে ভাল লগা মুহূৰ্ত এটা খুব নাৰ্ভাছ হৈছিলোঁ এনজি খাইছিলোঁ বহুতবাৰ বিকজ যিগৰাকী ব্যক্তিক আপুনি এডমায়াৰ কৰে সেই মানুহটোৰ লগত ৰোমাঞ্চ কৰাটো খুব সহজ কথা নহয় মই ভাবোঁ শ্বুটিঙত যিয়ে নহওক কিন্তু ফলাফলটো ভাল এক্সেক্টলি সেকেণ্ড অটোৱালা
অটোৱালাটো আৰু কি ক'ম অটোৱালাটো পংকজে প্ৰথমে নকৰে শ্বুটিং সেইটো সময়ত মোৰ দুটা গান মানে অহা যোৱা হৈ আছিলে এটা ৰমিঅ' আৰু অটোৱালা তো অটোৱালাটো মই যেতিয়া শুনাইছোঁ তেতিয়া বাবুদাৰ পেডেল মাৰি মাৰি গানটো ওলাইছে আৰু তেতিয়া তাৰপিছত পংকজে কৈছে যে এই গানটো একে একে হৈছে দুটাৰ কেনেকৈ একে হৈছে মই গম নাপাওঁ কোনো পধ্যে একে নিমিলেই কিন্তু পংকজে ভাবিলে যে একে একে হ'ব তো পংকজে নকৰে কেঞ্চেল কৰিছে গানটো তাৰপিছত যেতিয়া মই জোৰ কৰিলোঁ নাই মই এই গানটোৱেই কৰিম তেতিয়া পংকজাই কৰিলে আৰু আজি অটোৱালা এতিয়া মোৰ আইডেণ্টিটি হৈ গ'ল গতিকে তিনিটা কেৰেক্টাৰ খুব ধুনীয়া লাগিছিল কিহৰ অটোৱালা তিনিটা কেৰেক্টাৰ অটোৱালাৰ তিনিটা কেৰেক্টাৰ একচুৱেলি কি প্ৰথমে মোক হিৰো হ'ব দিছিলে তো মোৰ এটাই কথা যে মই সদায় চশমা পিন্ধি ওলাওঁ তেতিয়া এতিয়াও মই বহুতখিনি শ্বটত মই চশমা পিন্ধি ওলাওঁ বিকজ মই কেমেৰা দেখিলে লাজ পাওঁ চ' সেইকাৰণে মই কি কৰিলোঁ পংকজদাক কৈছোঁ যে মই ছিংগাৰ হিচাপে ওলাম যাতে মই বহুত বেছি কৰিব নালাগে আপোনালোকৰ কামটো কৰি যাওক তো কৰিলে সেইটো সময়ত বহুত বেছি টকা পইচাও নাছিলে তো তেনেকেই কম বাজেটৰ ভিতৰতে 1,40,000 টকাত গান কৰিলোঁ আৰু প্ৰথমবাৰৰ কাৰণে মোৰ গীতত ড্ৰোন কেমেৰাটো ইউজ কৰা গ'ল চ' ড্ৰোন কেমেৰাটো এটা মোৰ প্লাছ পইণ্ট আছিলে যে ভৃগুৰ গীতত সেইটো প্ৰথমবাৰৰ কাৰণে ইউজ কৰা গ'ল তাৰপিছত আজিকালি আৰু হকে বিহকে য'তে ত'তে ড্ৰোন কিন্তু সেইটোৱে ভাল লাগে কিবা এটা নতুন বস্তুৰ সৃষ্টি যদি আমি কৰোঁ ধৰক অটোৱালাটো এটা চিনাকি হৈ থাকিল হয় দুচকুৰ কাজলে সেইটো ভাল সেইটো স্মৃতি হৈ ৰ'ল এতিয়া অতীত হ'ল মোৰ ভাল পাওঁ মোৰ ইট ইজ ওৱান অফ মাই ফেভৰেট চং দুচকুৰ কাজল শ্বুটিংটো এনেকুৱা আছিলে দেই ইতি মোৰ ভাল বান্ধৱী আছিলে আৰু সেইটো সময়ত আমি মানে খুব সচৰাচৰ কাজিয়া লাগি থাকোঁ তেতিয়া এনেকুৱা আছিলে আমি এদিন শ্বুটিং কৰিছিলোঁ ডিচেম্বৰ মাহৰ 22 তাৰিখে এণ্ড নেক্সট শ্বুটটো কৰিছিলোঁ জানুৱাৰী মাহৰ 28 তাৰিখে মানে সেইটো সময়ত এটা গেপ পৰি গ'ল মানে কি হ'ল সেইটো সময়ত মোৰ শ্বেডিউলটো এনেকুৱা আছিলে খুব বেছি বিজি নিজৰ প্ৰগ্ৰেমছবোৰৰ কাৰণে সেইটো সময়ত 31ৰ প্ৰগ্ৰেম আছে মাঘ বিহুৰ প্ৰগ্ৰেম আছে বহুতখিনি প্ৰগ্ৰেম থকাৰ কাৰণে শ্বেডিউল ষ্টাক হৈ গ'ল তো তাৰপিছত আমি যিটো দিনত আমি কৰিলোঁ শ্বুট 27th of ডিচেম্বৰ তাৰপিছত আমাৰ ডেট নাই মোৰ হাতত ডেট নাই আৰু মোৰ হাতত ডেট থাকিলে ইতিহাতত নাথাকে ইতিহাতত থাকিলে আমাৰ প্ৰডাকশ্যনৰ বাকী কেইজন মানুহ নিমিলা হৈ পেলাই এমাহ পিছুৱাই গ'ল তো কি হ'ল প্ৰথমে অসীমে কৰিছিলে অসীম দাই কৰিছিলে তো অসীমে প্ৰথম দিনাখনৰ শ্বুটটোত এনেকুৱা হ'ল তেখেতে শ্বুট এটা টেষ্টত যে শ্বুট কৰি আছে নাই তো কৰি তেখেতে ভাবিলে কি গানটো একেটা টেষ্টতে শেষ কৰোঁ তাৰপিছত সেই গামোচাৰ লগা এটা বেলেগ ধৰণৰ কষ্টিউম এটা আমি কৰিছিলোঁ তো অসীমৰ সেইটো এটা খুব ভাল গুণ মই কওঁ যেতিয়া গান এটা কৰি খুব সোমাই যায় 100% তেখেতে তেতিয়া সোমাই যায় এক্সেক্টলি তো তেতিয়া কি হ'ল তেখেতে যেতিয়া ছানছেট হ'ল মোক ক'লোঁ ভৃগু মইতো এটা ডাঙৰ ভুল কৰিলোঁ মই কৈছোঁ কি মানে গান শেষ তাই কৈছে মোৰতো এদিন হ'ল শ্বুট কৈছোঁ এতিয়াতো আৰু এদিন কৰিব লাগিব তেতিয়াহ'লে আকৌ নেক্সট ডে জিতুমণিয়ে কাপোৰ ৰেডি কৰিছে আদিত্যমে কাপোৰ ৰেডি কৰিছে আৰু তাৰপিছত আমি শ্বুট কৰিছোঁ চ' সেইটো খুব মানে মিষ্টেক বুলি ক'ব লাগিব একচুৱেলি কাৰণ গম নোপোৱাকৈ এটা গান শ্বুটিং শেষ হৈ গ'ল বাট আমি আকৌ পিছদিন কৰিছোঁ এটা এক্সপিৰিয়েঞ্চ ফলাফল ভাল ফাইনেলি চফৰকা ফল মিঠা অৰ্থাৎ বুলি যে ঝেং কৰি দিমটো আচলতে সৃষ্টিটো লাটুদাৰ টাইটেলটো মই দিছিলোঁ দেই আমি যেতিয়া উজনি অসমলৈ যাওঁ তোমাৰ ঘৰৰ উজনি অসমত তেতিয়া তুমি গম পাবা যে কিছুমান সচৰাচৰ গাঁৱৰ যিবোৰ আড্ডা চলে সেই আড্ডাত কিছুমান কথা চলি থাকে যে ঐ তই এইটো হ'লে নকৰিবি দেই আমি জেং কৰি দিম আকৌ তো মই আৰু লাটুদাই এটা কথা ডিছকাছ কৰিলোঁ যে এটা কথিত বিষয় যিবোৰ মানে সচৰাচৰ ৰাইজে একচেপ্ট কৰিব পাৰে তেনেকুৱা এটা মেটাৰৰ পৰা আমি এটা টপিক লওঁ গানটো কৰোঁ গানটো পাতল নকৰোঁ কিন্তু যাতে মানুহে এণ্টাৰটেইন কৰিব পাৰে বিকজ মানুহে প্ৰত্যেকটো সময়তে ছেড বা ৰোমান্টিক গান শুনি ভাল নাপায় মই ভাবোঁ দেই ছিজন ৱাইজ প্ৰত্যেকটো সময়তে বেলেগ চইচেছ আহি থাকে বা যে 31st ডিচেম্বৰ আহিলে পাৰ্টি চং শুনিম তো অভিয়াছলি তেনেকুৱা ধৰণৰ তেতিয়া লাটুদাই মোক ক'লে যে ঠিক আছে মই দেখিম তাৰপিছত কৰিম চলি গ'ল তেনেকৈ প্ৰয়াস তাৰপিছত লাটুদাই লিখি উলিয়ালে তাৰপিছত আমি জোৰ দিছিলোঁ একচুৱেলি পাছত আকৌ নকবিখিনিত ৰহি লাটুমণি আৰু ভৃগুৱে ৰহি খাই কাজিয়া কৰা নকৰাক লৈ পেলাই কিন্তু লাষ্টত গৈ পেলাই বস্তুটো এষ্টাব্লিছমেণ্ট হ'ল জেং কৰি দিব গতিকে খুব এটা ভাল লগা বিষয় বিকজ মানুহে মৰম দিছে ইউটিউবত
আমি এতিয়া যদি ভিউজ চাবলৈ যাওঁ প্ৰায় 9 মিলিয়নতকৈ বেছি ভিউজ খুব ভাল লগা বিষয় লাটুদা আৰু এইটো প্ৰথম কাম চ' লাটুদাৰ মোৰ প্ৰথম কাম হিচাপে এইখিনি খুব কম গান আছে প্ৰথম গান আছিলে লাটুদাৰ কুসুমৰ লগত জড়িত শেষ হোৱাৰ পিছত আমাৰ জৰি ষ্টাৰ্ট হ'ল তো তাৰপিছত এয়া প্ৰথম সৃষ্টি আছিলে আৰু ৰেছপন্সটো খুব ভাল ৰাইজে শুনিছে চাইছে বুলি ভাবোঁ ভাল লাগে আৰু এই চাৰিটা মোৰ ভাল লগা হয় আপুনি বহুকেইটা গান সৃষ্টি কৰিলে বহু গান গালে ৰাইজে আদৰি লৈছে তাৰ ভিতৰত আপোনাৰ ভাল লগা গান মণিমালা মণিমালা খুব ভাল পাওঁ কিয় বিকজ যিটো সময়ত মোক কোনো মানুহে স্পেচিফিকেলি এটা গানৰ কাৰণে চিনি নাপায় বা কোনো ষ্ট্ৰং আইডেণ্টিটি মোৰ নাছিলে সেইটো সময়ত মণিমালা এনেকুৱা এটা গান আছিল যিটো গীতে এই গীতটি ভৃগুৱে গাইছিলে এই মণিমালা গাইছিলে যে ল'ৰাটো সেইটোৱে ভৃগু এই আধা পগলা বুলি যে এটা গান গায় সেইটোৱে ভৃগু এনেকুৱা বহুতখিনি নাম মই পাইছিলোঁ চ' মণিমালা মোৰ জীৱনটো চবতকৈ ফেভৰেট ছং মাই মষ্ট ফেভৰেট ছং মই ক'ম বিকজ সেই গানটোৱে মোক আইডেণ্টিটি দিলে মানুহৰ মাজত এটা স্থায়ী চিনাকি কৰিবলৈ এটা অপশ্যনছ দিলে এটা ৰাস্তা দিলে যিটো ট্ৰেকত মোক উঠাই দিলে সেই ট্ৰেকটোৰ পৰা এতিয়ালৈকেও মোক বহুতখিনি চেষ্টা কৰিলে বহুতখিনি ব্যক্তিয়ে কিন্তু নমাব পৰা নাই বিকজ মই মই ভালকৈ থাকোঁ মোৰ কাৰো প্ৰতি বেয়া ভাৱ মোৰ জ্ঞানত মই কোনোদিন কোনো মানুহৰ বেয়া কৰি পোৱা নাই কৰিছে মই আই নেভাৰ গিভ দেম এ শ্বিট মই একো ৰিয়েক্টো নকৰোঁ মই পাত্তাও নিদিওঁ চিধা মই একদম চিধা কথাৰ মানুহ মই কাৰো বেয়া কৰা নাই মোৰ কোনো বেয়া নকৰে আৰু মোক যিকেইজন মানুহে ব্যক্তিগতভাৱে জানে সেইকেইজন মানুহে সেইখিনি কথা খুব ভালকৈ জানে গতিকে মণিমালা এইটো কাৰণে মোৰ প্ৰিয় যিটো সময়ত মোক কোনো মানুহে চিনি নাপায় সেইটো সময়ত মণিমালাই মোক বেকআপটো দিছে এণ্ড এতিয়াও মই মণিমালা প্ৰত্যেকখন ষ্টেজত গাওঁ ভৱিষ্যতেও গাম সেইটো এয়া আছিলে ভিগু কাশ্যপৰ 5টা জনপ্ৰিয় গান মোৰ 4টা আৰু তেখেতৰ এটা আৰু আগবাঢ়ি যাওক তেখেতে ভৱিষ্যতে আৰু ধুনীয়া ধুনীয়া গীত উপহাৰ দিয়ক ভিডিঅ' আৰু আছে এইটোৱে শেষ নহয় আৰু বহু কথা মই জনাম আপোনালোকক তাৰ কাৰণে চাই থাকিব লাগিব নীলোৎপল চলিহা ইউটিউব চেনেল নীলোৎপল চলিহা এইটো ভিডিঅ'ৰ পৰা আমি দুজনে বিদায় লৈছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম ছাবস্ক্ৰাইব কৰক নীলোৎপল চলিহা এই ইউটিউব চেনেলটি আৰু নতুন নতুন ভিডিঅ'সমূহ চাবৰ কাৰণে এই বেল আইকনটো ক্লিক কৰক থেংক ইউ